আজি যে কি ধুনীয়া ৰ'দ দিছে নহয় মই সেইকাৰণে চান্সটো পাওঁতে বোলো চুলিখিনি আজি ধুই লওঁ সেইকাৰণে কৰিব লৈছো এতিয়া হেয়াৰ কেয়াৰ মানেনো কি চুলিত অলপ তেল ঘঁহিম সেয়াই আৰু তোমালোকে যদি মোৰ ভিডিঅ'বোৰ চাই ভাল পোৱা তেন্তে ভিডিঅ'টো লাইক আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি যাবা কাৰণ মোৰ ভিডিঅ' চোৱা 92% লোকে মোক সাবস্ক্ৰাইব কৰা নাই সেইকাৰণে ভিডিঅ'টো ষ্টাৰ্টিঙতে মই কৈ দিছো কথাটো আৰু তাৰ পিছতে মই ভুৰুংকৈ স্কুটিখন চলাই গৈ পালো জেঠাইহঁতৰ ঘৰত আৰু তাত গৈ দাদাহঁতৰ পোৱালিটোৰ লগত অলপ খেলিলো আৰু লগতে আইতা ওচৰলৈ গ'লো আইতা ঘৰটো কাৰণ ওচৰতে আইতাৰ লগত অলপ আড্ডা মাৰিলো আৰু এয়া আইতাহঁতৰ ঘৰত যে ইমান ধুনীয়াকৈ কপৌ ফুল ফুলি আছে আৰু সেই কপৌ ফুলটো চাই মই আইতাৰ পৰা বিদায় লৈ ঘৰলৈ আহি গ'লো আৰু আহি পাই লগালগ মই ভাত খাবলৈ বহিছো আজি ভাতৰ লগত আছে মোৰ ফেভৰেট ঔটেঙা দালি আৰু এয়া হৈছে ডিম কেপচিকাম আৰু বিলাহী ভাজা লগতে আছে বগৰী আচাৰ আৰু আলুগুটি আৰু শাকৰ ভাজি আৰু ভাত খাজ তৃপ্তিৰে খোৱাৰ পিছত মই গ'লো গা ধুবলৈ আৰু গা পা ধুই আহি মই ওলাই মেলি যাব লৈছো মাৰ লগত টাউনলৈ যিহেতু বিহু আহি পালেহি সেইকাৰণে ঘৰৰ কাৰণে কিছুমান প্ৰয়োজনীয় বস্তু কিনিবলৈ গ'লো আৰু ইয়াতে মই সৰুকে মোৰ আউটফিট চেকটো দি দিছো আৰু আমি প্ৰথমে গৈ সোমালো কাপোৰৰ দোকানত আৰু আমাৰ ঘৰৰ সকলো বাচ্চা পাৰ্টিৰ কাৰণে ইয়াতে বিহুৰ গিফ্ট কিনি ললো তাৰ পিছতে গ'লো আমি খোৱা বস্তু কিনিবলৈ মানে ঘৰৰ কাৰণে প্ৰয়োজনীয় খোৱা বস্তু কিছুমান কিনিব আছিলে সেইবিলাকে কিনিবলৈ গ'লো আৰু আজি যে দোকানত ইমান ভিৰ সেইকাৰণে মা আৰু খুৰীক বজাৰ কৰিব দি মই আৰু ভণ্টি এফালে আহিলো ঘুগুনি খাবলৈ আৰু ঘুগুনিৰ লগতে লৈ লৈছো এটা আলু চপ আৰু এটা পিয়াজি খাবলৈ কিন্তু বিৰাট টেষ্টি লাগিলে আৰু একেবাৰে শেষত তোমালোক সকলোলৈ মোৰ ফালৰ পৰা ৰঙালী বিহুৰ শুভেচ্ছা থাকিল বাই বাই।